धेमाजि जिल्ला जनाय मुखुमानि सिङाव थानाय सिगा पन्चायत सन्तनपुराव आसाम सरकारनिफ्राय फोसावजानाय मिशन बसुन्धराखौ लानानै मोनसे सावरायमेल खुंनाय जादों। धेमाजि जिल्ला जनाय मुखुमानि सिङाव थानाय सिगा पन्चायत सन्तनपुर आसाम सरकारनिफ्राय फोसावजानाय मिशन बसुन्धरा दै बिफान फरायसालिनि थासारि बायदि बायदि गोबां राङारि अनसुंथाइनि थाखाय मोनसे सावरायमेल खुंनाय जायो। बे मेलावनो बाहागो लानानै जनाय बियाबनि एमएलए भुवन पेगुआ रायजोफोरनि गेजेराव मिशन बसुन्धरानि सायाव गुवारै फोरमायनानै होयो। बेजों लोगोसे सरकारनिफ्राय फैनाय बायदि रोखोमनि दोहोनफोरखौबो नांगौ बायदि खामानि मावनाय जादों जायाखै बेफोरखौबो रायजो राजाफोरखौ फोरमायनो खावलायो। सरकाৰৰ যিখিনি আঁচনি আছে জল জীৱন মিছন গাঁওবোৰত ভালকৈ হৈছে নাই, অৰুণোদয় আঁচনিবোৰ প্ৰকৃতাৰ্থত হিতাধিকাৰী পাইছে নাই, বৃদ্ধ পেঞ্চন পোৱা মানুহ কোনোবা থাকি গৈছে নেকি পাবলগীয়া সঁচা অৰ্থত, বিধৱা পেঞ্চন আমাৰ দিব্যাংগ পেঞ্চন কোনোবা পাবলৈ থাকি গৈছে নেকি, চৰকাৰী আঁচনি এনৰেগা ভালকৈ চলিছে নাই, PMAY ঘৰ দুখীয়া মানুহ সঁচা অৰ্থত দুখীয়া মানুহ কোনোবা নোপোৱাকৈ আছে নেকি, আৰু চৰকাৰৰ চাউল দিয়া 5 কেজি ভালকৈ পাইছে নাই গাঁৱলীয়া মানুহে। তো এইবোৰ গোটেইখিনি আৰু পেডি প্ৰকিউৰমেণ্ট ধান আমাৰ চৰকাৰে 1950 টকাত ক্ৰয় কৰিম কৈছে। এই ধানটো বিক্ৰী কৰাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনটো আমাৰ কৃষকে কৰিছে নাই। এই গোটেই বিষয়বোৰ গাঁও পৰ্যায়ত যিহেতু আমাৰ চৰকাৰ এতিয়া এবছৰ হৈছে, গাঁও পৰ্যায়ত এই বিষয়বোৰ আগবাঢ়িছে নাই, জনগণ জড়িত হৈছে নাই, এই কথাবোৰ আমি পাতিবলৈ গাঁৱে গাঁৱে এনেকৈ মিটিং কৰি ঘূৰি ফুৰিছোঁ। হয় ছাৰ, আজি আপুনি ইয়ালৈকে ঘূৰিব আহিছে। ৰাজাখানা পঞ্চায়ত আৰু গালি পঞ্চায়ত বহুতখিনি ৰাস্তা ব্যৱহাৰ এইখিনি বহুত বেয়া অৱস্থাত পৰি আছে, এই সন্দৰ্ভত আপুনি কি ক'ব? আমি ৰাস্তাবোৰ বনাবলৈ ছাৰ্ভে কৰিব দিছোঁ, এতিয়া আমি কৰিম। যে 2 বছৰ কৰোণাৰ কাৰণে স্তব্ধ আছিলে চৰকাৰবোৰ, আমাৰ অৰ্থনৈতিকভাৱে চৰকাৰ গোটেই ব্যৱস্থাটোৱেই গোটেই পৃথিৱীজোৰা মহামাৰী চলি আছিলে। এতিয়া চৰকাৰ আমাৰ ভালকৈ চলিছে, এতিয়া আমি ৰাস্তাবোৰ বনাম। আজি ছাৰ শুনিবলৈ পাইছোঁ, আজি এটা ফেচবুকত ভাইৰেল হৈছে যে 70% ধেমাজি অঞ্চলৰ পানীখিনি বহুত কমি গৈছে বুলি কৈছে, কিন্তু আজিলৈকে কমিবলৈ যোৱা নাই, এই সন্দৰ্ভত আপুনি কি ক'ব? নহয়, এটা বস্তু চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা সময়ত গোটেই ভাৰতবৰ্ষত নিউজত, অসমৰ নিউজত বানপানী বুলি ক'লে প্ৰথম ধেমাজি আৰু জোনাইৰ কথা ওলায়। এইবাৰ কিন্তু জোনাইত বা ধেমাজিত এনেকৈ ডাঙৰ বিৰস্ত একো হোৱা নাই। ৰাস্তা পদূলি ছিগি মথাউৰি ছিগি গোটেই বিৰস্ত একো হোৱা নাই। এইটো এটা বৰষুণটো অস্বাভাৱিকভাৱে বেছিকৈ দিছে, তাৰ কাৰণে জেগা জেগাই পানী বেছি হৈছে, কিন্তু মথাউৰি ছিগি যেনেকৈ আগত বেৰা চাপৰিত বহুত এটা বিধ্বস্ত হৈ গাঁৱকে গাঁও সহায় লৈ গ'ল, বা খহনীয়াত এনেকৈ বহুত গাঁও দুৰ্যোগ হৈ গ'ল, এনেকুৱা ধৰণৰ কথাবোৰ ওলোৱা নাই। আৰু সেইটোৰ কাৰণে আমি যোৱা 1-1.5 বছৰ ধৰি চৰকাৰে যিখিনি আঁচনি দিছে আপোনাৰ গৰাখহনীয়া বানপানীৰ ৰোধৰ কাৰণে, সেইখিনি প্ৰপাৰলি ভালকৈ হৈ আছে। সেইকাৰণে চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈকে শুনিবলৈ পাইছে, আজি ধেমাজি জিলা এইখিনি মিডিল জনায়ত জামুগুৰি গাঁৱৰ ইফালেখিনি বহুত বানপানী হৈছে, কিন্তু পুলিচ প্ৰশাসনে ৰিলিফৰ কোনো ব্যৱস্থা লোৱা নাই। মানে নহয়, আমি অৱগত, আমি বিষয়টো মনিটৰ কৰি আছোঁ। হয়, পানীটো অস্বাভাৱিক হৈছে, কিন্তু এনেকৈ এতিয়ালৈকে আমি খবৰ লৈ আছোঁ। যদি আৰু অলপ ছিটুৱেশ্যনটো বেয়া হৈ